নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল চমচিকা চাখল ঘৰ। মই গেছত এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীখন গৰম হোৱাত মই ইয়াত মিঠাতেল দি দিলোঁ। মিঠাতেলখিনি গৰম হোৱাত মই মাছকেইডোখৰ দি দিছোঁ। এতিয়া মই হালধি পাউডাৰ দি দিছোঁ আধা চামুচ, নিমখ দি দিছোঁ আধা চামুচ। মই মাছখিনি ফ্ৰাই কৰি ল'ম, যিহেতু মই মাছখিনি কাচকল আৰু আলুৰ লগত বনাম। সেইকাৰণে মই এতিয়া মাছখিনি লুটিয়াই দিছোঁ। মাছৰ জোল বনাবলৈ হ'লে মাছবোৰ সদায় হাফ ফ্ৰাই কৰি ল'লেহে শাকৰ সোৱাদটো ভাল হয়। মোৰ মাছখিনি হাফ ফ্ৰাই হৈ গৈছে, মই এতিয়া মাছখিনি কাঢ়ি লওঁ। মই কাচকল আৰু আলুৰ চব্জি বনাম, সেয়েহে মই কাচকল আৰু আলুখিনি বইল কৰি এনেদৰে অকণমান ভাঙি লৈছোঁ। এতিয়া মই সেই একেখিনি মিঠাতেলতে পিঁয়াজ কেইডোখৰমান দি দিছোঁ। এতিয়া ইয়াত মই এইখিনি ঢালি দিছোঁ। নিমখ দিছোঁ এচামুচ, হালধি দিছোঁ আধা চামুচ, পাঁচফোৰণ মছলা দিছোঁ এচামুচ। এতিয়া এইখিনি মই 5 মিনিটমান ভাজি ল'ম। বিলাহী এটা এনেদৰে টুকুৰা টুকুৰকৈ কাটি লৈ ইয়াত দি দিছোঁ। মই কেঁচা জলকীয়া দুটা ফালি এনেদৰে দি দিছোঁ। কাচকলখিনি যিহেতু বইল কৰাই আছে, সেয়েহে বেছি সময় ভাজিব নালাগে। মই এতিয়া ইয়াত মাছখিনি দি দিছোঁ আৰু ইয়াত মই এতিয়া পানী দি দিম। পাঁচ মিনিটমান ভজাৰ পিছত মই ইয়াত এতিয়া পানী দি দিছোঁ।
মই গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিছোঁ। চব্জিখিনি এবাৰ লৰাই দিওঁ। এতিয়া ইয়াত মই নহৰু 3 ফুটামান থেতেলিয়াই লৈ দি দিছোঁ। এনেদৰে উতলি থাকোঁতে নহৰু কেইফুটামান দি দিলে গোন্ধটো বহুত ধুনীয়া ওলায়। চব্জিৰ কালাৰটো কিমান ধুনীয়া হৈছে দেখিছেনে? এতিয়া মই ইয়াত মান ধনিয়াৰ পাত কেইখিলামান এনেদৰে কাটি লৈ ইয়াত দি দিছোঁ। যদি মোৰ ৰেচিপিটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মোৰ চব্জিখিনি হৈ গ'ল, মই গেছটো অফ কৰি দিছোঁ।